Thank you. Pen. Can you slap? ইয়ালৈকে আহিছিলোঁ অলপ এভৰিথিং বৰ্তমান চব ভালকৈ পায় আৰু চবৰে একজষ্ট ন চবৰে একজষ্ট মানে সলাই থোৱা আছে প্ৰায় ভাগৰে সলাই থোৱা আছে নাই মই নহয় মই যোৰহাটৰ এইটো শিৱসাগৰ নেকি ভিডিঅ'খিনি চাবা তোমালোকো ওলাই যাবা ইয়াৰ নেক্সট ভিডিঅ'ত থাম যাও ভাই থাম যাও but road is not okay bro आराम से जोआ भाई कारण road is not okay আৰু সবতে আজি বেৰিকেড আছে তো ভালকৈ যাবা সবে যাতে কাৰো ফাইন নহওক আৰু আজি দিনটোত তো এফালে ছাৰহেঁতে পুৰা একদম ৰৈ আছে তো ছাৰ মজা ছাৰ গাইজ এনজয় কৰা আৰু আৰামত যোৱা একদম ধুনীয়াকৈ আৰু ছেফলি ৰাইড কৰা গাইজ এইফালে স্কুলতো জাতীয় পতাকা মানে উত্তোলন কৰিছে তো গাইজ চবৰে আজি এনজয় অনলি খালি বৰষুণ যদি অকণমান বেয়া কৰি দিলে কাৰণ বৰষুণটোত গম পাইছে গাড়ী চলাবলৈ ৰাইডাৰ্ছখিনিৰ কাৰণে অকণমান প্ৰব্লেম হয় যিহেতু বিশেষকৈ ভিডিঅ' কৰি পেলানি GoPro লগাই ৰিক্স হয় তথাপিতো তোমালোকৰ কাৰণে এটলিষ্ট মই ভিডিঅ'টো আজি বনাইছোঁ বৰষুণত তেতিয়াহ'লে ৰিক্স লৈ চোৱা 45,000ৰ GoPro ৰিক্স লৈ পেলানি 45,000 টকাৰ ৰিক্স লৈ পেলানি মই তোমালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু যদি ভিডিঅ'টোত লাইক নকৰা আজি কেনেকৈ হ'ব আৰু আজি ভিডিঅ'টোত লাইকৰ টাৰ্গেট ৰাখিছোঁ 70+ যদি এইটো ভিডিঅ'ত 70+ লাইক নকৰা তেনেহ'লে কেনেকৈ হ'ব ভাই কেনেকৈ হ'ব দেন গাইজ এইফালে মানে ইয়াতে খাই লোৱা হ'ল বৰ্তমান পুৰি খাই ল'লোঁ আৰু এতিয়া মানে যিহেতু বগীবিল যামগৈ আৰু 10টা বাজি গ'ল 10টা বজা নাই বাই 9টা বাজি গ'ল তো ইয়াৰ পৰা যাওঁ আৰু এতিয়া গোটেইখিনি আৰু শিৱসাগৰ টিম এটা আহিছিলে এইফালে গোটেইখিনি তো ইয়াত খাই ল'লোঁ গোটেইখিনি একেলগে তাৰপিছতে ইয়াৰ পৰা ওলাই থাকোঁ আৰু থেংক ইউ ভিডিঅ'খিনি চাবা তোমালোকো ওলাই যাবা ইয়াৰ নেক্সট ভিডিঅ'ত দেন গাইজ এফালে ইয়াৰ হোটেলৰ ভাইটি দুজনে মানে ছাবস্ক্ৰাইব কৰি ল'লে তো চলো নাই মই নহয় মই যোৰহাটৰ এহেৰি শিৱসাগৰ নেকি ইউটিউব চেনেল সেইটোৱেতো ছাৰ আমাৰ আমি আহি আছোঁ মই অকলে ছিংগল ৰাইড কৰিছোঁ বাৰু থেংক ইউ ছাৰ আপোনালোকলৈ 15 আগষ্টৰ শুভেচ্ছা থাকিলে থেংক ইউ ছাৰ তো গাইজ বাকীখিনি গোটেইখিনি পলাই দিলে বাট মানে মোৰ কোনো টেনশ্যন নাই বাৰু বা ছাৰহেঁতি বহুত ভাল আছিলে তো মানে ধুনীয়াকৈ এৰি দিলে মানে কি একো চেকে কৰা নাই আৰু তেনেকৈ পলাব নালাগে মানে গোটেইখিনি আহিছিলে বাট তোমালোকে যদি ভিডিঅ'টো চাই আছা পলাব নালাগিছিলে ৰৈ দিব লাগিছিলে একো নাই কোৱা মানে ছাৰহেঁতি তো এনজয় কৰা
আৰামত যোৱা, ষ্টে টিউন এণ্ড ভালকৈ ৰাইডটো এনজয় কৰিব লাগে। এইটো নাহিলেই বাৰু বগীবিল ছাইডত, তো ব'লা আগলৈ যাওঁ আৰু মজাকৈ আজি ৰাইডটো এনজয় কৰা। कीप लविंग, कीप सपोर्टिंग गाइस। चलो तुम्हारा भाई तो बोगीबिल तक जाएगा भाई, कसम से बोल रहा हूँ, जाएगा गाइस। एफाले बोगीबिल फाइनली पाइছোঁ আৰু 3 কিলোমিটাৰ আছে অনলি बोगीबिल मात्र 3 কিলোমিটাৰ গাইস, অনলি 3 কিলোমিটাৰ। তাৰপিছতে बोगीबिल পাই যাম আৰু আজি ৰাইডটো তাতে মই এণ্ড কৰিম। আৰু আজি ডেষ্টিনেশ্যন যিহেতু बोगीबिल ব্ৰাইজ আছিলে, बोगीबिल দলং, তো তাতে মানে আজি ভিডিঅ'টো এণ্ড কৰিম। বাকী যাওঁতে আৰু এনেই নৰ্মেলি এটা ভিডিঅ' বনাই যাম, সৰুকৈ এটা ভিডিঅ' দিম। আৰু আই থিংক কি ঠিক কিজানি ইয়ালৈ আহোঁতে যদি ভিডিঅ'বোৰ কেনেবাকৈ দীঘল হৈ যায় তেতিয়াহ'লে শ্বৰ্ট কৰি যিহেতু দিব লাগিব, তো সেয়েহে মানে এইটো ছেকেণ্ড পাৰ্টত চাবলৈ পাবা তোমালোকে ডেফিনেটলি। তো গাইছ ব'লা, ডেষ্টিনেশ্যন পাই পেলানি, बोगीबिल দলং পাই পেলানি তোমালোকক আকৌ লগ পাই আছোঁ। ফাইনেলি পাই গ'লোহি बोगीबिल দলং আৰু এইফালে চেক কৰা গোটেই। আৰু ৰাতিপুৱা 6টা বজাত ওলাই পেলানি ঘৰৰ পৰা, এতিয়া 10:19 হৈছে, 10:20 হ'ল বাৰু। তো এতিয়া পাই গৈছোঁ কেইঘণ্টা, 4 ঘণ্টাত बोगीबिल দলং পাই গ'লোঁ। তাৰপিছতে 11টা বজাত আকৌ ইয়াৰ পৰা যদি ঘূৰি দিওঁ তেতিয়াও মই ধুনীয়াকৈ একদম মানে 3টামান বজালৈ পাই যামগৈ ডেফিনেটলি। তো ব'লা আগত গৈ পিনি ধুনীয়াকৈ দেখুৱাই আছোঁ ভিউটো, লেটছ গো। আৰু এইফালে বহুতখিনি ল'ৰা ছোৱালী আহিছে, চাইকেলৰ টিমেই হওক বা সকলোখিনি বহুতখিনি আহিছে। চেক কৰা গাইছ, লাইন বাই লাইন। অ'হো য়েছ বেবি। অ'হো য়েছ। চেক কৰা গাইছ। তো গাইছ ফাইনেলি পাই গ'লহি এইফালে बोगीबिल দলং। চেক কৰা ৰিভাৰখন একদম গোটেইখন। আৰু সেইফালে চবফালেকে মানুহ আছে, সেইফালেও আছে আৰু আগলৈও আছে। আৰু আজি চ'ল' ৰাইড মাৰি পেলানি বৰ্তমান পাই গ'লহি ধুনীয়াকৈ बोगीबिल ব্ৰাইজ। আৰু চক না বে কিমান ডাঙৰ কৈছোঁ, কিমান দীঘল চাই লওক এইখন। এইফালে একদম পূৰা পানী সোঁত বৈ আছে আৰু এইফালে মিনি নাও চলি আছে, সেইফালে আছে। তো চেক কৰা বে। আৰু 360 ভিউ এটা দেখাই দিছোঁ, তো সেইটো এনজয় কৰা প্ৰথম। এইফালে বাইক আৰু এইফালে পতাকা, চেক কৰা। আকৌ বাইকৰ লগত কি মজা লাগিছে। থেংক ইউ। পেন কেনি গৈছিলা? এয়ালৈকে আহিছিলোঁ অলপ। ক'ত যোৱাগৈ? আমি এনে শ্ৰীপানীবা আহিছোঁ। আমি শ্ৰীপানীবা অকলে আহিছিলোঁ। বাকী অলপমান আহিছিলে শিৱসাগৰ ছাইডৰ পৰা, তাৰপিছতে লগৰ অলপমান আহিছিলে শিৱসাগৰ ছাইডৰ পৰা, তাৰপিছত চেকিং আছিলে কাৰণে বাকীখিনি গুচি গ'লগৈ। তুমি অকলে গুচি আহিলোঁ দেখোন। বেছি কিমান নাছিলে, 15 কিলোমিটাৰ আগত চেকিং আছিলে মানে। ফাৰ্ষ্টতে হয় নে নহয় লাগি গৈছে, কনফিউজ খাই গৈছোঁ। তাৰপিছত বাইকখন দেখি নাচিনি গৈছোঁ মানে। আমাৰো আহিছিলে, আমাৰকেইটা হয় আগত। বাকী এতিয়া ক'ত যাবাগে? আমি শ্ৰীপানী ঘৰ যামগৈ এতিয়া। ঘৰ যাবাগে এতিয়া, আকৌ ঘৰ যামগৈ। ঠিক আছে, বাই বাই। এদিন লগ পাম ক'ৰবাত। ঠিক আছে বাৰু, বাই।
বহুতখিনি বাইক আছে নহয় ৰামফা চব ফালেকে চাবানে বাইকছে বাইক এভৰিথিং বাইকছ চেক কৰা বে চব লাইন বাই লাইন লাইন বাই লাইন লাইন বাই লাইন একদম বাইকেই বাইক গোটেই বগীবিলখন বগীবিল দলংখন চব বাইক মানে এভৰিথিং এভৰিথিং কৈছোঁ নহয় চব ফালেকে বাইক আৰু চবৰে এগজষ্ট ন চবৰে এগজষ্ট মানে সলাই থোৱাই আছে প্ৰায় ভাগৰে সলাই থোৱা আছে যিমান পাইছোঁ চব মানে এগজষ্ট লগোৱা বাইক যিমান আহিছে গাইজ অলপ আগলৈকে দি মই যাম তাৰপাছতে আকৌ মই ৰিটাৰ্ণ লৈ ডাইৰেক্ট যামগৈ ঘৰ তো গাইজ এইটো ভিডিঅ' আজি ইমানতে শেষ কৰোঁ নে কি কোৱা যদি ভিডিঅ'টো ভাল পালা গম পাইছাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যোন নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আকৌ নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে দি টেল দেন টেক কেয়াৰ বাই বাই তো গাইজ হেপী ইণ্ডিপেণ্ডেন্স ডে তো 15 আগষ্ট সকলোকে শুভকামনা জনালোঁ এইটো ভিডিঅ'টো চাবা আৰু মৰম দিবা আৰু লাইকৰ টাৰ্গেট 70 ৰাখিছিলোঁ তো প্লিজ ছাপোৰ্ট কৰিবা তো বাই বাই গাইজ জয় হিন্দ কমেণ্টত জয় হিন্দ লিখিবলৈ কেতিয়াও নাপাহৰিবা বাই বাই